নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে চাহ তাহ খালেনে? চাহ মই খালোঁ। খাই বৈ আজি ভাত খোৱা নাই। পিছে এয়া ল'ৰা ছোৱালীকে স্কুললৈ পঠিয়াই লৈ বোলো নিজৰ কামত লাগোঁ। তাকে আপোনালোককো দেখাওঁচোন অলপমান বোলো। প্ৰথমতে গাহৰিকেইটাকে বোলো অলপমান চফা কৰি লওঁ। চফা চিকুণ পানী মাৰি দিছোঁ। সিহঁতে খুব ভাল পাইছে। ডেইলি পিছে চফা কৰি থকাই হয়। হ'লেও দানা দিয়াৰ আগত অকণমান আকৌ চফা কৰি লওঁ। নতুনকৈ আকৌ সৰু পোৱালি দুটা ল'লোঁ। সিহঁতকো বোলো দানা দিওঁ, চফা কৰি দিওঁ। সিহঁতে খুব ভাল পাইছে। গাহৰি আমি যিহেতু গাঁৱলীয়া মানুহ এইবোৰে কৰি খাব লাগিব, নহয়নে বাৰু? টাউনীয়াবোৰৰ কথা নকওঁ বাৰু, সিহঁতৰ জেগা অসুবিধাৰ কাৰণে এইবোৰ পুহিব মেলিব নোৱাৰে। আমাৰ গাঁৱলীয়াবোৰ থাকিবই লাগিব। আৰুনো কি কৰি খাম, প্ৰতি ঘৰতে থাকেই আৰু। সিহঁতকো চফা কৰি ল'লোঁ। কৰি লৈ ছাগলীকেইজনী বোলো মেলোঁগৈ। ছাগলীকেইজনীয়ে আকৌ আজি এতিয়া আমি মেলি দিয়া হয় পথাৰৰ মুকলি দিন কাৰণে। আৰু কেইদিনমান হ'লে দিগদাৰী হ'ব। এতিয়া চবৰে ৰুবলৈ হ'ব। এতিয়া এৰাল দিবলগীয়া হ'ব। ইহঁতে আকৌ ওলাই যাবলৈ খুব টান পায়। অকল ঘৰৰ মুখৰ আগতে অকল ইটো সিটোকৈ চৰি থাকিবলৈ বিচাৰে। মোৰ এই ৰেগুলাৰ কামখিনিকে আপোনালোকক ভিডিঅ' সহকাৰে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।